ব্যাকগ্রাউন্ড ভালো হয়ে আছে মিটিংটো আৰম্ভ হ'ব এতিয়া মিটিং হয় নাই মানে ভূমি পূজন যেটো হয় এইখিনি কলে পিছত হ'ব আচ্ছা আমাৰ কামাৰডাঙাত HPCL এটা ডাঙৰ প্লান ইয়াতে বনাওয়ার কারণে যোৱা বছৰৰ পৰা এটা আৰম্ভ হৈছিলে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ইন্টাৰভেনশন আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ পদক্ষেপত আমি বিটিআৰ বাসীয়ে খুব আনন্দিত হৈছো যে প্ৰথমবাৰ বহু বছৰৰ পিছত বিটিআৰ অঞ্চলত এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আহিছে আৰু হিটো আমি ওয়েলকাম কৰিছো আৰু আজি এই ভূমি পূজনৰ দিনা এই বিশেষ দিনত মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ সাংসদ ৰংগৰাজ নাৰ্জাৰী ডাঙৰীয়াৰ লগতে যিসকলে এই HPCLৰ যেটো প্লান যেটো ইণ্ডাষ্ট্ৰী ইয়াত বহৰ কাৰণে যি এটা পদক্ষেপ ললে ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছো আৰু বডলেণ্ডৰ যেটো ইকোনমিত এটো এটা ডাঙৰ এটা পৰিৱৰ্তন এটা আনিব এই অঞ্চলৰ আমাৰ নিবনুৱাসকলৰ কাৰণে এটা এমপ্লয়মেন্টৰ এটা সুবিধা ইয়াত আহিব আৰু তেখেতসকলৰ ইণ্ডাষ্ট্ৰী চলোৱাৰ লগে লগে বিভিন্ন সাইড বাই সাইড যিবিলাক ডেভেলপমেন্টাল এক্টিভিটি হয় CSR কে আদি কৰি এইবিলাকৰ দ্বাৰা অঞ্চলৰ বহুত ৰাইজৰ লাভান্বিত হ'ব আৰু সেই কাৰণে আমি বিটিআৰ চৰকাৰখনে HPCLৰ লগত আমি MOU সাইন কৰিবলৈ গৈ আছো যত নেকি এই অঞ্চলৰ যাহাতে সকলো ৰাইজৰ বিভিন্ন উন্নতিটো হয় আৰু বিশেষভাৱে এতিয়া আমাৰ এই কামাৰডাঙা এই অঞ্চলত নেশনেল হাইৱেৰ পৰা আহা যেটো পথ হিটো বাইলেন কৰিবৰ কাৰণে এটা প্ৰপ'জাল আমি ৰাখিছো গতিকে আজি সভাখনত উপস্থিত থকাৰ পিছত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আৰু সকলো আপোনালোকৰ আগত ভালকে অৱগত কৰাব থ্যাংক ইউ স্যার